হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি এক্সামত আহিব পৰা কেইটামান বিশেষ জিকে জিএছৰ কুৱেশ্যন এনচাৰ, যিবোৰ এক্সামত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। লগতে এইবোৰ ৰেলৱে গ্ৰুপ ডি বুলি নহয়, SSC, GD, SSC, MTS এই সকলো ধৰণৰ এক্সামত এনেধৰণৰ কুৱেশ্যন অহা দেখা যায়। চ' কুৱেশ্যন এনচাৰসমূহ আপোনালোকে মনত ৰাখিব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকক আৰু কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 হৈছে ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ কিমান দিন লাগিছিল? অপশ্যন এ 2 বছৰ 11 মাহ 18 দিন, অপশ্যন বি 3 বছৰ 6 মাহ 5 দিন, অপশ্যন চি 1 বছৰ 8 মাহ 15 দিন, অপশ্যন ডি 4 বছৰ 1 মাহ 2 দিন। ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 2 বছৰ 11 মাহ 18 দিন। কুৱেশ্যন নম্বৰ 2 হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? অপশ্যন এ 3 বছৰ, অপশ্যন বি 4 বছৰ, অপশ্যন চি 5 বছৰ, অপশ্যন ডি 6 বছৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 5 বছৰ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 3 নম্বৰ কুৱেশ্যনটো হৈছে ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। অপশ্যন এ অনুচ্ছেদ 41, অপশ্যন বি অনুচ্ছেদ 42, অপশ্যন চি অনুচ্ছেদ 43, অপশ্যন ডি অনুচ্ছেদ 44। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি অনুচ্ছেদ 42 টো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে কুৱেশ্যন এনচাৰসমূহৰ নোটছ বনাই যাব, পিছলৈ আপোনালোকৰ কামত আহিব। কুৱেশ্যন নম্বৰ 4 হৈছে ভাৰতৰ ৰাজ্যসভাৰ সদস্যসকলক কিমান বছৰত এবাৰ নতুনকৈ নিৰ্বাচন কৰা হয়? অপশ্যন এ 3 বছৰ, অপশ্যন বি 5 বছৰ, অপশ্যন চি 6 বছৰ আৰু অপশ্যন ডি 2 বছৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে 2 বছৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 5 হৈছে ভাৰতৰ সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন ডি 7 আৰু অপশ্যন চি 7 আৰু অপশ্যন ডি 8। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 6। তো আপোনালোকৰ অপশ্যন নম্বৰ বিটো হৈছে কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 6 হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচিত কৰে? অপশ্যন এ জনসাধাৰণৰ দ্বাৰা, অপশ্যন বি সাংসদ আৰু বিধায়কৰ দ্বাৰা, অপশ্যন চি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা, অপশ্যন ডি মুখ্যমন্ত্ৰীৰ দ্বাৰা। তো এতিয়া আপোনালোকৰ অপশ্যন বি যিটো আছে সাংসদ আৰু বিধায়কৰ দ্বাৰা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 7 হৈছে সংবিধানৰ কোন অনুচ্ছেদত বসবাস আৰু স্থানান্তৰ স্বাধীনতাৰ কথা কোৱা হৈছে? অপশ্যন এ অনুচ্ছেদ 19, অপশ্যন বি অনুচ্ছেদ 20, অপশ্যন চি অনুচ্ছেদ 21 আৰু অপশ্যন ডি অনুচ্ছেদ 22। তো এতিয়া আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অনুচ্ছেদ 19 হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 8 হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ কিমান সদস্যযুক্ত হয়? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3 আৰু অপশ্যন ডি 5। এতিয়া আপোনাৰ অপশ্যন চি যিটো আছে 3, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চি হৈছে আপোনালোকৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9 মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন অধ্যায়ত আছে? অপশ্যন এ দ্বিতীয়, অপশ্যন বি তৃতীয়, অপশ্যন চি চতুৰ্থ আৰু অপশ্যন ডি প্ৰথম। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে তৃতীয়, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 10 হৈছে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল? অপশ্যন এ 1948 আৰু 49, অপশ্যন বি 1951-52, অপশ্যন চি 1955-56 আৰু অপশ্যন ডি 1960-61। তো এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ ইয়াতে কাৰেক্ট অপশ্যন। 1951 আৰু 52 আপোনালোকৰ হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি সংসদ, অপশ্যন ডি লোকসভা। ইয়াতে আপোনালোকৰ অপশ্যন এ যিটো আছে ৰাষ্ট্ৰপতি, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 12 হৈছে কোনটো অনুচ্ছেদত ৰাজ্যপাল সম্পৰ্কীয় নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন এ 152, অপশ্যন বি 153, অপশ্যন চি 154 আৰু অপশ্যন ডি 155। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 153 হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি বি.আৰ. আম্বেদকাৰ। এটা আপোনালোকৰ অপশ্যন বি যিটো আছে চৰ্দাৰ বল্লভভাই পেটেল, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 14 হৈছে ভাৰতৰ সংসদত মুঠ কিমান সদস্য থাকে? অপশ্যন এ 450, অপশ্যন বি 500, অপশ্যন চি 545 আৰু অপশ্যন ডি 600। ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 545 হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 15 হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক কোনে নিযুক্তি দিয়ে? যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক কোনে নিযুক্তি দিয়ে? অপশ্যন এ হৈছে আপোনালোকৰ ৰাজ্যপাল আৰু অপশ্যন বি হৈছে ৰাষ্ট্ৰপতি, অপশ্যন চি হৈছে উচ্চতম ন্যায়ালয় আৰু অপশ্যন ডি হৈছে সংসদ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে ৰাষ্ট্ৰপতি, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 16 হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত বিশ্বস্ত সামাজিক ন্যায়ৰ কথা উল্লেখ আছে? অপশ্যন এ 14, অপশ্যন বি 15, অপশ্যন চি 16 আৰু অপশ্যন ডি 17। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে 14, এইটো হৈছে আপোনালোকৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 17 হৈছে মৌলিক অধিকাৰসমূহ কিমান অনুচ্ছেদত অন্তৰ্ভুক্ত আছে? অপশ্যন এ 10, 30, অপশ্যন বি 12, 35, অপশ্যন চি 14, 40, অপশ্যন ডি 15, 45। ইয়াতে আপোনালোকৰ অপশ্যন বি যিটো আছে 12, 35, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 18 হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সন্মুখত সকলো সমান বুলি উল্লেখ আছে? অপশ্যন নম্বৰ এ হৈছে অনুচ্ছেদ 12, অপশ্যন নম্বৰ বি অনুচ্ছেদ 14, অপশ্যন নম্বৰ চি অনুচ্ছেদ 16 আৰু অপশ্যন নম্বৰ ডি হৈছে অনুচ্ছেদ 18। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে অনুচ্ছেদ 16, এইটো অনুচ্ছেদ 14, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 19 হৈছে সংবিধানৰ মৌলিক কৰ্তব্য কোন সংশোধনীত যোগ কৰা হৈছিল? অপশ্যন এ 42 সংখ্যক সংশোধনী, অপশ্যন বি 44 সংখ্যক সংশোধনী, অপশ্যন চি 73 সংখ্যক সংশোধনী আৰু অপশ্যন ডি 52 সংখ্যক সংশোধনী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে 42 সংখ্যক সংশোধনী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 20 হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ নিৰ্বাচন আয়োগৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ অনুচ্ছেদ 315, অপশ্যন বি অনুচ্ছেদ 324, অপশ্যন চি অনুচ্ছেদ 350 আৰু অপশ্যন ডি হৈছে আপোনালোকৰ অনুচ্ছেদ 356। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে অপশ্যন বি অনুচ্ছেদ 324, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 21 হৈছে সম্পত্তিৰ অধিকাৰক কেতিয়া মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল? অপশ্যন এ 1948, অপশ্যন বি 1956, অপশ্যন চি 1978 আৰু অপশ্যন নম্বৰ ডি হৈছে 1985। তো এতিয়া আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1978ত কি কৰা হৈছিল? সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল।
কুৱেশ্যন নম্বৰ 22 হৈছে ভাৰতৰ সংবিধানত সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ কথা কোনটো অনুচ্ছেদত আছে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো অপশ্যন এ অনুচ্ছেদ 14 অপশ্যন বি অনুচ্ছেদ 16 অপশ্যন চি অনুচ্ছেদ 19 আৰু অপশ্যন ডি হৈছে অনুচ্ছেদ 38 তো এটা আপোনালোকৰ অপশ্যন ডি যিটো আছে অনুচ্ছেদ 38 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 23 হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়ত ৰাজৰ ব্যৱস্থাৰ কথা উল্লেখ আছে তো অপশ্যন এ দিছে অনুচ্ছেদ 73 অপশ্যন বি দিছে অনুচ্ছেদ 243 অপশ্যন চি দিছে অনুচ্ছেদ 280 আৰু অপশ্যন ডি দিছে অনুচ্ছেদ 352 ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে অনুচ্ছেদ 243 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নম্বৰ বি টো হৈছে আপোনালোকৰ কাৰেক্ট কুৱেশ্যন 24 হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশসকলৰ সংখ্যা কিমান অপশ্যন এ দিছে 25 অপশ্যন চি দিছে বি দিছে 31 অপশ্যন চি দিছে 36 অপশ্যন ডি দিছে 40 ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে অপশ্যন চি 34 অৰ্থাৎ 36 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন কুৱেশ্যন নম্বৰ 25 হৈছে ভাৰতৰ ৰাজনৈতিক দলসমূহ কেই ধৰণৰ হয় ইয়াতে অপশ্যন এ দিছে 2 অপশ্যন বি দিছে 3 অপশ্যন চি দিছে 4 আৰু অপশ্যন ডি দিছে 5 ইয়াতে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 2 তো আপোনালোক মনত ৰাখিব এইটো 2 হয় আৰু কোনটো হয় এটা হৈছে ৰাষ্ট্ৰীয় আৰু এটা হৈছে ৰাজ্যিক তো আপোনালোকে মনত ৰাখিব তো নেক্সট কুৱেশ্যনটো হৈছে অৰ্থাৎ 26 নম্বৰ আৰু আজিৰ শেষৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনটো ন্যায়ালয়ক সংবিধানৰ ৰক্ষক বুলি জনা যায় এটা অপশ্যন এ দিছে উচ্চতম ন্যায়ালয় অপশ্যন বি দিছে ৰাজ্যিক উচ্চ ন্যায়ালয় অপশ্যন চি দিছে মুখ্য ন্যায়ালয় আৰু অপশ্যন ডি দিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট এইটো আপোনালোকৰ অপশ্যন ডিত আছে তো এটা আপোনালোকে কমেণ্ট কৰি ক'ব এইটো আপোনাৰ কাৰণে হোমৱৰ্ক হিচাপত থাকিল আপোনালোকে কমেণ্ট কৰি জনাব মোক